নমস্কাৰ বি একাশ ফাৰ্মলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ছাগলীৰ বা গাহৰিৰ উকনি বা উৰ হ'লে আমি কি কৰিব লাগে, ই কেনেকৈ ছাগলী বা গাহৰিৰ ক্ষতি কৰিব পাৰে আৰু ইয়াৰ পৰা আমি ছাগলী বা গাহৰিক কেনেকৈ বচাই ৰাখিব পাৰিম, এই সম্পৰ্কে আজি আমি আলোচনা কৰিম। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই দুটা ছাগলী আপোনালোকে দেখিছে, এই দুটাৰ উকনি আৰু উৰ হৈছে একেবাৰে বেছিকৈ হৈছে আৰু তাৰ কাৰণে এই দুটাৰ স্বাস্থ্য পাতি ভাল নহয় আৰু একেবাৰে দুৰ্বল হৈ আছে। আহক এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, ছাগলীটোৰ কাণত উৰ, আচ্ছা উৰ আৰু গোটেই শৰীৰটোত উকনি আছে আৰু তেওঁলোকে ছাগলীকেইটাক শান্তিত থাকিব নিদিয়ে, শান্তিত ঘাঁহ খাব নিদিয়ে। এয়া চাওক কিমান ডাঙৰ ডাঙৰ, এয়া গোটেই তেজ কাণত। গতিকে তেওঁলোকে কি কৰে, তেজ খাই জীয়াই থাকে। গতিকে এনেকৈ লাহে লাহে তেজবিলাক টানি তেওঁলোকে কি কৰে, গাহৰি ছাগলীবিলাকৰ স্বাস্থ্য নোহোৱা কৰি দিয়ে, একেবাৰে দুৰ্বল হৈ যায় গাহৰি ছাগলীবিলাক। গাহৰিৰ গাত থাকিলে ধৰিব পৰা যায়, কাৰণ তেওঁলোকৰ চুলিবিলাক পাতল, কিন্তু ছাগলীৰ চুলিবিলাক লম্বা আৰু ঘন আৰু এই উকনি বা উৰ চুলিৰ ভিতৰত থাকে, সেইকাৰণে ধৰিবলৈ অলপ অসুবিধা হয়, কাৰণ দেখা নাপাওঁ আমি। গতিকে সেইকাৰণে ছাগলী পালন কৰিলে মাজে সময়ে ছাগলীকেইটাক চাব লাগে, চুলিবিলাক অলপ হেৰি কৰি চাব লাগে, ভিতৰত কি আছে কি নাই, ঘাঁহ হৈছে না কি হৈছে, এইবিলাক গোটেইবিলাক চাব লাগে, চালেহে গম পোৱা যায়। আৰু যিটো ছাগলীৰ বা গাহৰিৰ উকনি বা উৰ হৈছে আৰু যদি আমি ট্ৰিটমেণ্ট নকৰোঁ, তেতিয়াহ'লে তেওঁলোকৰ কোনোদিনে স্বাস্থ্য পাতি ভাল নহয়, তেওঁলোকৰ গ্ৰথটোও ভাল নহ'ব আৰু একেবাৰে দুৰ্বল হৈ যাব। গতিকে বন্ধুসকল, ইয়াৰ ইমিডিয়েট ট্ৰিটমেণ্ট কৰিব লাগিব, নহ'লে বেলেগ ছাগলীকেইটাৰো হৈ যাব। মই ইয়াক কেনেকৈ ট্ৰিটমেণ্ট কৰোঁ, কি মেডিচিন ইউজ কৰোঁ, আহক আপোনালোকক জনাই আছোঁ। মই এতিয়া ল'ব লাগিব এইটো মেডিচিন, ইয়াৰ নামটো হৈছে টিক আউট, ডাঙৰ লিখা আছে টিক আউট, ভেটেনেৰী ইউজ অনলি। তাৰ তলত আপোনালোকে চাওক, বহুত ধৰণৰ পোক পতংগৰ ফটো দিয়া আছে। এই গোটেইবিলাক পোক পতংগক ধ্বংস কৰাৰ কাৰণে এই মেডিচিনটো ইউজ কৰিব পাৰি আৰু এই মেডিচিনটো খুবেই ভাল, 15 ml হয়। এইটোৱেদি মই এতিয়া কি কৰিম, ছাগলীকেইটাক গা ধুৱাম আৰু তাৰ কাৰণে মই ল'ব লাগিব আধা লিটাৰ পানী, আৰু এই আধা লিটাৰ পানীত এই যিটো মেডিচিন আপোনালোকক দেখুৱালোঁ মই টিক আউট 15 ml, এই গোটেইখিনি মই পানীত মিক্স কৰিম আৰু এনেকুৱা এটা কাপোৰ ল'ব লাগিব টুকুৰা। এই মেডিচিনটো পানীত মিক্স কৰিলে এনেকুৱা হৈ যায়, বগা গাখীৰৰ দৰে বগা হৈ যায়। এতিয়া মিক্স কৰা হৈ গৈছে। এতিয়া মই ল'ব লাগিব সৰু এটা কাপোৰৰ টুকুৰা আৰু এয়া চাওক মই কেনেকৈ ছাগলীকেইটাক গা ধুৱাই আছোঁ মেডিচিন পানী দি। যেতিয়া একেবাৰে ৰ'দ দিব, তেতিয়াহে এইটো মেডিচিন দি ছাগলী বা গাহৰিকেইটাক গা ধুৱাব। তেতিয়া একদম লগে উকনি বা উৰ যিকোনো পোক পতংগ থাকে গোটেইবিলাক লগে মৰি শেষ হৈ যাব। যেতিয়া গা ধুৱাব তেতিয়া অলপ আমি সাৱধান হ'ব লাগিব, কাৰণ যদি কিবা কাৰণত জন্তুবিলাকৰ মুখত এই মেডিচিনটো পৰি যায়, তেতিয়াহ'লে কিন্তু বহুত ডাঙৰ আমাৰ ক্ষতি হ'ব পাৰে। আৰু বিশেষকৈ যিবিলাক ছাগলী প্ৰেগনেণ্ট থাকে বা গাহৰি প্ৰেগনেণ্ট থাকে, আৰু এইটো মেডিচিনটো কিবা যদি তেওঁলোকৰ মুখত পৰি যায় বা তেওঁলোকে খাই দিয়ে, অলপমান খালেও কিন্তু পেটত যিমান বাচ্চা থাকিব গোটেইবিলাক মৰি যাব। আৰু সেইকাৰণে এই মেডিচিনটো ইউজ কৰিলে আমি সাৱধান হ'ব লাগিব, আৰু নিজে সাৱধান হৈ থাকিলে একো ভয় কৰিবলগীয়া কথা নাই। আৰু এই মেডিচিনটো যিদিনা আপোনালোকে ইউজ কৰিব, সেইদিনা একেবাৰে ৰ'দ দিব লাগিব। যদি সেইদিনা বৰষুণ দিয়ে বা বতৰটো যদি ঠাণ্ডা, সেইদিনা এই মেডিচিনটো দিলেও একো কামত নাহে, হ'ব অলপ চলপ হ'ব, কিন্তু একেবাৰে মানে পোক পতংগ যিমান হেৰি থাকিব এইবিলাক গোটেইবিলাক মৰি নাযায়। সেইকাৰণে একেবাৰে ৰ'দ দিব লাগিব, গৰম হ'ব লাগিব,
আৰু সেইদিনা যদি আপোনালোকে দিয়ে তেতিয়াহ'লে একদম ৰিজাল্টটো আপোনালোকে ভাল পাব। তো বন্ধুসকল আজিলৈ ইমানে। যদি আজিৰ মোৰ এই ভিডিঅ'টো আপোনালোকক ভাল লাগিছে, যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।